সঁচাকৈয়ে আচৰিত। জীৱনৰ প্ৰতিটো প্ৰয়োজনীয়তা, স্কুলৰ পৰা হস্পিটাললৈকে সকলো আমি ব্যক্তিগত বিশ্বাসৰ ওপৰত পূৰণ কৰোঁ। কিন্তু যেতিয়াই বিয়া আৰু জোৱাইৰ কথা আহে, হঠাৎ গোটেই ঘৰখনে ক'বলৈ আৰম্ভ কৰে চৰকাৰী চাকৰিৱালা লাগে। আচলতে এনে দ্বৈততা কিয়? স্কুলৰ পৰা হাস্পতাললৈকে সকলোতে মানুহে ব্যক্তিগত খণ্ডৰ ওপৰতহে ভৰসা কৰে। ডক্তৰ হওক বা শিক্ষা, যেতিয়া মানদণ্ড লাগে সকলোহে ব্যক্তিগত দুৱাৰে টুকুৰিয়ায়। কিন্তু যেতিয়াই দৰমহাৰ কথা আহে, মানসিকতা সলনি হৈ যায়। সকলোৰে মনত পৰে চৰকাৰী চাকৰি লাগে। পৰিয়ালসমূহৰ এটা আচৰিত সমীকৰণ আছে। পঢ়া শুনা ব্যক্তিগত খণ্ডৰ পৰা হওক, চাকৰি ব্যক্তিগত খণ্ডত হওক, কিন্তু জোঁৱাই কেৱল চৰকাৰী হ'ব লাগিব। কিন্তু কোনেও এইটো নুসুধে জীয়েকলৈ কি লাগে, কোনজন মানুহৰ লগত তাই আচলতে সুখী হ'ব। সুখ চৰকাৰী মোহৰত নাথাকে। মানুহজনৰ বুজ, তেওঁৰ ব্যৱহাৰ, তেওঁৰ বিশ্বস্ততা, এইবোৰে জীৱন গঢ়ে। যদি পিতৃ মাতৃয়ে জীয়েকৰ সুখ বিচাৰে, তেন্তে জোঁৱাইৰ পদবী নহয়, তেওঁৰ চৰিত্ৰটোহে চাওক। চৰকাৰী চাকৰিয়ে বিয়াখন নাবাচে, কিন্তু এজন বুজাবুজি থকা, দায়িত্বশীল আৰু মৰমীয়াল মানুহে জীৱনটো গঢ়ি তোলে। শেষত কথাটো ইমানেই, চৰকাৰী চাকৰি এটা সুবিধা হ'ব পাৰে, কিন্তু জীৱন মানৱতা, দায়িত্বশীলতা আৰু মৰমেৰেহে চলে। যদি সম্পৰ্কটোক শক্তিশালী কৰিব লাগে, তেন্তে পদ, দৰমহা আৰু মৰ্যাদাৰ ওপৰলৈ উঠি যাওক। কাৰণ বিয়া দুগৰাকী মানুহৰ বুজাবুজি, অভ্যাস আৰু হৃদয়েৰে গঢ়ি উঠে, কোনো চৰকাৰী মোহৰেৰে নহয়। যিদিনা সমাজে এই কথা বুজিব, সেইদিনাই জীয়াৰীসকলৰ জীৱন সহজো হ'ব আৰু সম্পৰ্কবোৰো সঁচা হ'ব।